দেখা গৈছে যে খিলঞ্জীয়া যে ভূমিপুত্ৰ সিহঁতক যে গো বেক বা চাইনিজ বুলি ইহঁতক যে মন্তব্য দিয়া কৰা এই বিষয়টোৱে আমাৰ কাৰণে চিন্তাজনক। এই বিষয়টোৱে আমাৰ কাৰণে চিন্তাজনক। এতিয়া সেইকাৰণে মই কৈছোঁ কাৰ্বি আংলং হ'ল 6 শিডিউলৰ অন্তৰ্গত এটা ব্যৱস্থা হয়। 6 শিডিউল মানে কি? সুকীয়াকৈ ট্ৰাইবেলসকলৰ কাৰণে ৰক্ষণাবেক্ষণ। মূল 6 শিডিউলৰ মূল উদ্দেশ্যটো হ'ল ইয়াত বসবাস কৰা ট্ৰাইবেলসকলক তেওঁলোকৰ কলা সংস্কৃতি ভাষা মাটি ভূমি ৰক্ষণাবেক্ষণ দিয়াৰ এটা ব্যৱস্থা। তো গতিকে ইয়াৰ এটা আৱেগিক জড়িত হৈ আছে, নিজৰ ভৱিষ্যতটো জড়িত হৈ আছে। গতিকে নিজৰ ভূমিত কোনোবা আহি পেলাই যদি এনেকৈ যদি ব্যৱহাৰ যদি কৰা হয় অট'মেটিকলি সেইটো পৰিৱেশটো সৃষ্টি হ'বই, সেইটো হ'ব নালাগিছিল। গতিকে এই কথাটো এটা চিন্তাজনক আমাৰ ট্ৰাইবেলসকলৰ কাৰণে। ময়ো সেইটো সমৰ্থন নকৰোঁ। এনেকৈ যদি শ্লোগান হৈছে সেইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক বুলি আমি ক'ব লাগিব। তেনেকৈ আহিব নালাগিব। আইনগতভাৱে ব্যৱস্থা কোনোবা যদি থাকিব পাৰে, কোনোবা যদি থাকিব নোৱাৰে স্বেচ্ছাই ওলাই যাব লাগে। আমাৰ মাজত এইটো কাজিয়া হৈ লাভ নাই। গতিকে মূল কথাটো আমাৰ কাৰ্বি আংলং ট্ৰাইবেলসকলে নিজৰ অধিকাৰৰ কাৰণে মাত মাতি আছে। গতিকে মই প্ৰথমে অনুৰোধ কৰিম চৰকাৰক, অসম চৰকাৰক ভাৰত চৰকাৰক মই অনুৰোধ কৰিম যে মানে তাৎক্ষণিকভাৱে সকলো পক্ষত আলোচনা কৰি পেলাই সমস্যাটো সমাধান মীমাংসা কৰি দিব লাগে।